নমস্কাৰ বন্ধুসকল, ভাস্কৰ ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ যোৰহাট বাওঁফলা গাঁৱৰ সমীপত উপস্থিত আছোঁ। আজি মই চাবলৈ আহিলোঁ আলি লিগাং। মিচিং সম্প্ৰদায়ৰ মানুহসকলে কেনেকৈ আলি লিগাং পাতে, কেনেকৈ কি কৰে, কেনেকৈ খায়, কেনেকৈ থাকে, মই এইবিলাক আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক ভিডিঅ'টো আমি শেষলৈকে চাই থাকোঁ, আৰম্ভ কৰি দিওঁ। Asinbo manamo yagom ko oyanom lupanam ko karado tepgela asino yayang ko বিহু চাই পোনে পোনে আহিলোঁ আমি অচিনিহঁতৰ ঘৰত। অচিনিহঁতৰ ঘৰত আমাক এয়া চাইমদ খাবলৈ দিব, চাইমদৰ লগত গাহৰি মাংস দিব। আমি সেয়া খাবলৈ আহিলোঁ, চাবলৈ আপোনালোকক দেখুৱাম আমি চাইমদটো কেনেকুৱা আচলতে। আমাৰ লগত আছে ডিম্পল, এইটো লালু আছে, এইফালে আমাৰ বহি আছে এইটো চশমাওলা। আমি গোটেইখিনি আহিলোঁ আৰু খাবলৈ আৰু দেই। এয়া আহি আছে পোনে পোনে অচিনিৰ ৱাইফ হয়। এইটো আমাৰ আতুলদা এতিয়া বহি এয়া দেখিছে ন, যাৰটো ডিম্পলে লৈ আহিছে, এয়াই হৈছে আপোনাৰ চাইমদ। এয়া আমাৰ বাবুলদাৰ লগত আহিছে এয়া বন্ধু। এইয়া আমাৰ বাকী দিছে খাবলৈ। আমাৰ পাপু ক'ত গ'ল? পাপু ওলোৱাহি নাই যে মানুহটো। পাপুক চাওঁ। এইটো ব্লগ দিম দেই। এয়া আমাৰ বাবলুদা, নমস্কাৰ কৰিছোঁ। এইটো আমাৰ পাপু, এইটো লগৰ আমাৰ, এয়া আমাৰ আগত পুৰণা চিনাকি সুন্দৰ দলে বাওঁফলা। এইটো আমাৰ মাইনা চশমাওলা ককাইদেউ হয় আমাৰ, ফোন কৰিব নিচিনা দেই। এইটো আমাৰ মালচাল দিয়ে আহি আগতে। এয়া আমাৰ নব এয়া চাইমদ দিছে। নব ভাল ন? এয়া আমাৰ নব দি গ'ল এতিয়া চাইমদ। আমাৰ ইয়াৰ দলে নহয় জানো? দলে মানুহজনী আমাৰ। Papu Naka mama tura dunga no sing dunga ma ang di me asin se mengu ma akal kapatu dane no akal kapatu dane no bargana sing bareng mang no tangola sing kabeng ma Papu কম নহয় দেই। আমাৰ এই অসমীয়া ল'ৰা হৈ পিনে মিচিং গান গাইছে, একদম ধুনীয়া লাগিছে শুনি। আমাৰ পাপুৱে গান গাইছে, ভাল লাগিছে শুনি। অসমীয়া ল'ৰাই কেনেকৈ মিচিং ভাষাটো ইমান ধুনীয়াকৈ স্পষ্টকৈ গাব পাৰে গানটো আমি নাজানো। ময়ো অসমীয়া, ময়ো গান গাওঁ, খালি অসমীয়া গানহে গাব পাৰোঁ, মিচিং গান গোৱাটোহে মেইন। আমি পোনে পোনে পেগুহঁতৰ ঘৰৰ পৰা আহি এইফালে আকৌ আমি অচিনিহঁতৰ ঘৰৰ পৰা আহিলোঁ, আকৌ বিহু মঞ্চলৈ আহিলোঁ। বিহু মঞ্চত ইয়াৰ নৃত্য পৰিৱেশন কৰি থকা হৈছে, সকলোৱে মিলিজুলি নাচিছে, আপোনালোকে দেখিবলৈ পাইছে। এটা সুন্দৰ পৰিৱেশ, কোনো বিশৃংখলা নাই, ইমান সুন্দৰ পৰিৱেশ, কি ধুনীয়াকৈ সুন্দৰভাৱে নৃত্য পৰিৱেশন কৰিছে। সেয়া আমি দেখুৱাই আছোঁ আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মিচিং সম্প্ৰদায়ৰ মানুহবিলাক বহুত মৰমীয়াল হয়, আৰু বাওঁফলালৈ গ'লেহে প্ৰকৃততে গম পাব। আমি নকওঁ, আপোনালোক যাব কেতিয়াবা বাওঁফলাত, এনেকুৱা আলি লিগাং পাতিলে বিহু পাতিলে যাব আপোনালোকে,
কি ধুনীয়া মৰম চেনেহ পাব, সকলো ঘৰতে নিমন্ত্ৰণ। আমাক খাই খাই মানে পেট ডাঙৰ হৈ গ'ল বোলে, একদম পূৰা খাব নোৱাৰা হৈ গ'ল, ইমান আমাক খাব দিছে আৰু ইমান ফূৰ্তি কৰিছোঁ। বহুত ভাল লাগিলে, বহুত ভাল লাগিলে। আৰু জীৱনত প্ৰথমবাৰ এনেকুৱা ফূৰ্তি পাইছোঁ আৰু সকলো মৰমীয়াল, সকলো মিলিজুলি থাকে। আপোনালোক সঁচাকৈ যাব, চাবগৈ, ভাল লাগিব। बोलो बात से दिल ना दूर कपिला कपिला कोई नो जादो नीता न बनो मासी मना दूर कपिला कपिला आया लाला माला आसिल कपिल सिंहदा Ingena sintina মানে ইয়াত হয় বাঁহফলা আৰু এলেংমাৰ মাজত মানে এটা বৃহত্ত মানে এটা জাতি জনগোষ্ঠী লগ হৈ মানে আলি আলি গাং ইয়াত পতা হয়। এইফালে সূৰ্য পোহৰটো আছে কাৰণে এইফালে ভালকৈ ফটোবিলাক নুঠে। মই অলপ মানে জুম কৰি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এইবিলাক মিচিং সম্প্ৰদায়ৰ মানুহ হয়, দেখুৱাইছোঁ আপোনালোকক। আপোনালোকে ভিডিঅ'টো চাই থাকিব একেলগে। এইটো বাঁহফলা হয়। মানে এইটো খাইছোঁ। কেনেকুৱা লাগিছে বাবুলা? ভাল লাগিছে। আমাৰ দলে কেনেকুৱা লাগিছে? একদম পুৰা ভাল লাগিছে। আমি থেংক ইউ ৰাখিছোঁ। অঁ, আমি পবিত্ৰৰ কাৰণে এনেকৈ আহিব লাগে, বৰা উৎসৱ মানিব লাগে। আৰু কলবাই দেই, আৰু কি ক'ব? কিবা এটা কওক। আমাৰ কি আলিআলি মানে ছবি উঠাই ৰাখিব লাগে, কিন্তু পৰিচয় ৰাখিব লাগে, কিন্তু মিলি থাকিব লাগে। আৰু আমাৰ মানে মিচিং সমাজত এনেকৈ ছবি আচৰণতে মানে ক্ষমতা ৰাখিব লাগে, নহয় জানো? মিলি জুলি থাকিব লাগে। আমি এইটো কি তৰা পিঠা খাইছোঁ নহয়? তৰা পিঠা আৰু গাহৰি মাংস, আৰু মানে আমাৰ মাটিমাহ মাটিমাহ ন, আলু আৰু আমাৰ মাংস, আলু আৰু মাংস ন। এইটো মানে এনেকৈ জুম কৰি নিব লাগিব এনেকৈ। এইটো পাপুৱে খাই আছে। পাপু কেনেকুৱা লাগিছে? ভাল লাগিছে ন? ভাল লাগিছে। আলি আলি গাং বুলি খাবলৈ আহিলোঁ। এটা ভাষাত কয়, মিচিং ভাষাত এইটো পুৰাং আপিন বুলি কয়। অঁ, বাঁহফলাৰ যি মানুহৰ মৰম স্নেহ, কিমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ, কিমান আনন্দ কৰিলোঁ আমি, বহুত আনন্দ কৰিলোঁ। আৰু এনেকুৱা পৰিৱেশ আমি জীৱনত, মইতো প্ৰথম গৈছিলোঁ, পাপুতো গৈ থাকে। পাপু গৈ যায় কাৰণে সি মোক ক'লে বোলে ওলাবি বোলে, এনেকৈ যাম বোলে, ইমান ধুনীয়া পৰিৱেশ। আৰু হয়, সি কোৱা মতেই হয়, বহুত ভাল লাগিলে, বহুত ভাল লাগিলে, বহুত আনন্দ পালোঁ, বহুত আমি ফূৰ্তি কৰিলোঁ, এনজয়মেণ্ট কৰিলোঁ লগৰবোৰৰ লগত, বহুত ভাল লাগিলে। আৰু সকলোকে মই ধন্যবাদ দিছোঁ। বাঁহফলা সকলো ৰাইজলৈ মোৰ আন্তৰিক অভিনন্দন থাকিল আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোলৈকে বিহুত নিমন্ত্ৰণ কৰাৰ বাবে। আৰু আমি খেতি পথাৰ, সেইবিলাক খেতি পথাৰ হয়, চাই আছে আপোনালোকে বহুতখিনি। আৰু ইয়াত বিঘা বিঘা খেতি কৰা হয়, ফুলকবি, বন্ধাকবি, সৰিয়হ খেতি, ওলকবি, বহুত খেতি কৰা হয়। বহুত আহিব, বহুত ভাল পাব আপোনালোকে। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ থাকিল।